হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে ভালেই চাগে। আজি মই বনাবলৈ লৈছোঁ ভেজ পোলাও। এয়া ভেজ পোলাও। ভেজ পোলাও কেনেদৰে বনোৱা হয় আৰু কি কি সামগ্ৰীৰ দৰকাৰ হয় মই এই ভিডিঅ'টিত সকলোখিনি দেখুৱাম। আপোনালোকে চাই থাকিব শেষৰলৈকে। আৰু যদি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই আজিলৈকে, তেতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ। আহক আমি কি কি সামগ্ৰীৰ দৰকাৰ হয় চাওঁ আহক। ভেজ পোলাও বনাবলৈ লাগিব আমাক বাসমতি চাউল। বাসমতি চাউল মই আধা কেজিমান লৈছোঁ আৰু এয়া মই আধা ঘণ্টা আগত তিয়াই ৰাখিছিলোঁ। এতিয়া তিয়াই মই তুলি ৰাখিছোঁ। আৰু ভেজ পোলাও বনাবৰ কাৰণে লাগিব আমাক গাজৰ এটা, ফ্ৰেঞ্চবিন কেইডালমান আৰু মটৰ। গাজৰটো বেছিকৈ দিলে মিঠা হৈ যায়, সেইকাৰণে মই কমকৈ দিছোঁ। আৰু এয়া লৈছোঁ মই। এইখিনি মই ধুই কাটি ল'ম। এয়া মই কাটি ল'লোঁ গাজৰ। এয়া মিহি মিহিকৈ কাটি লৈছোঁ। যিমান পাৰে মিহি মিহিকৈ কাটি ল'ব লাগে। এয়া গাজৰ, এয়া ফ্ৰেঞ্চবিন আৰু এয়া মটৰ। এয়া লৈছোঁ মই কাজু। কাজু অলপ সময়ৰ কাৰণে তিয়াই ৰাখিছিলোঁ। তিয়াই ৰাখি এতিয়া তুলি ৰাখিলোঁ। আৰু এয়া লৈছোঁ খিচমিচ। খিচমিচো অলপ দেৰি তিয়াই ৰাখিব লাগে। তিয়াই তুলি দিলোঁ। মই পোলাও বনাবলৈ বেলেগ মছলা ব্যৱহাৰ নকৰোঁ। মই পিঁয়াজ লৈছোঁ। পিঁয়াজ মই 2টা লৈছোঁ। পিঁয়াজ সৰহকৈ দিলে ভাল। আৰু মই জলকীয়া 2টা লৈছোঁ। এয়া মই লৈছোঁ ইলাচি। এয়া লৈছোঁ লং আৰু ডালচেনি। এয়া তেজপাত। এতিয়া আমি বনাওঁ আহকচোন, কেনেকৈ বনাওঁ চাওঁ আহক। এয়া মই কুকাৰ এটা বহাই লৈছোঁ গেছৰ ওপৰত। এতিয়া মই তেল দিম। ৰিফাইন তেল মই দিব লৈছোঁ। বহুত বেছি ৰিফাইন তেল দিলেও বেয়া। আৰু অলপ দিব লাগিব। এয়া মই তেল দি ল'লোঁ। তেল বেছিকৈ দিয়া নাই, যিহেতুকে মই পিছত ঘিউ দিম। সেইটো কাৰণে বেছি পৰিমাণে তেল দিলেও বেয়া। এতিয়া মই দিম পিঁয়াজ। এতিয়া মই দিম তেজপাত। এতিয়া মই দিছোঁ জলকীয়া। এয়া মই দিব লৈছোঁ ইলাচি। এই ইলাচিকেইটা ভাঙি দিছোঁ অলপ। আৰু এতিয়া দিছোঁ ডালচেনি। এতিয়া মই ফ্ৰেঞ্চবিনখিনি দি দিছোঁ। আৰু এতিয়া দিম গাজৰ। সকলোখিনি মই দি লৈছোঁ। এতিয়া মই ভালকৈ লৰাই দিম। এইখিনি ধুনীয়াকৈ সিজা হৈ গৈছে। মই এতিয়া ইয়াৰ ওপৰত চাউলখিনি দি দিম। মই হালধি অকণমানো দি দিলোঁ, দেখুওৱা নহ'ল অৱশ্যে। এতিয়া মই বাসমতি চাউলখিনি দি দিম। সৰু সৰুকৈ কটা হৈছে কাৰণে ধুনীয়াকৈ সিজি গৈছে। এইখিনি মই চাউলখিনি দি দিলোঁ। এতিয়া মই খিচমিচখিনি দি দিম। এয়া খিচমিচ। এতিয়া দিম মই কাজুখিনি। এয়া কাজু। ভালকৈ মই লৰাই ল'ম। এতিয়া আন্দাজমতে মই নিমখ দি দিছোঁ। এতিয়া মই পানী দিম। চাউলটো আমি যিমানটো জোখত চাউল দিওঁ, সিমানটো জোখৰে পানী দিব লাগে। মই ইমানটো জোখেৰে চাউল দুমগ হৈছিলে। এতিয়া মই ইমানটো জোখৰে পানী দিম। এয়া দুমগ। ঘিউ দিম। এই চামুচখনে 3 চামুচ মই ঘিউ দি দিছোঁ। এয়া ঘিউ দিয়া হৈ গৈছে। এতিয়া মই ঢাকনখন লগাই দিম। ধুনীয়াকৈ লৰাই ল'ম। লৰাই মই এতিয়া ঢাকনখন ধুনীয়াকৈ লগাই দিম।
এটা চিটি মৰালৈকে মই ৰৈ দিছোঁ। কুকাৰটো পাতি লৈছোঁ দেই। মোৰ চিটি মাৰিব এতিয়া কুকাৰত। এইখিনি মোৰ হৈ গৈছে। এতিয়া মই প্লেট এখনত উলিয়াই লওঁ। এয়া মোৰ পৰিৱেশন কৰিব পৰা হৈ গৈছে। এয়া যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।